লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। তুমি মাথো মোৰ হোৱা মই তোমাৰ হ'ম। আহক শুনো ডিম্পল দাসৰ লাভ ষ্টৰী। হাই পাহিবা, আপোনাৰ মাতটো মোৰ অতিকৈ প্ৰিয়। আপোনাৰ লাভ ষ্টৰীসমূহো খুব ভাল লাগে। মই আপোনাৰ প্ৰতিটো ষ্টৰী শুনো, বহুত ভাল লাগে। ময়ো মোৰ ষ্টৰী আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনাৰ কুলিৰ দৰে মাতটোৰ সৈতে মই মোৰ ষ্টৰী ৰেড FM-ত শুনিব পাম। মোৰ লাভ ষ্টৰীৰ নাম দিব বিচাৰিছোঁ তুমি মাথো মোৰ হোৱা মই তোমাৰ হ'ম। পাহিবা, মোৰ নাম ডিম্পল। মই এতিয়া গুৱাহাটীত জব কৰি আছোঁ। মোৰ ঘৰ আমতলাত। মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰো আমাৰ গাঁৱতেই। তাইৰ নাম ৰশ্মি। আমি বহুত ক্ল'জ। পাহিবা, আগৰ পৰাই তাই মোক তাইৰ সকলো কথা কয়। কিবা কৰাৰ আগতে মোক সোধে আৰু মোৰো সকলো কথা তাই জানে। আমি আগৰ পৰাই দুয়োটাৰ বহুত আপোন। মই সিহঁতৰ ঘৰত প্ৰায়ে যাওঁ আৰু মোক সিহঁতৰ ঘৰতো বহুত মৰম কৰে। পাহিবা, আমাৰ লাভ ষ্টৰী আৰম্ভ হৈছিলে 2016 চনত। তেতিয়া মই BA 4th ছেমিষ্টাৰত পঢ়ি আছিলোঁ আৰু তাইও হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছিলে। পাহিবা, মোৰ এজনী এক্স গাৰ্লফ্ৰেণ্ড আছিলে আৰু তাইৰ লগত ব্ৰেকআপ হৈছিলে কিছুদিন আগত আৰু এই কথাটো মোক বহুত বেছি আমনি কৰিছিলে। এই কথাটো ৰশ্মিয়ে জানিছিলে। মই তাইক সকলো কৈছিলোঁ। তাই মোক দুখ কৰিবলৈ মানা কৰিছিলে, কিন্তু মই পাহৰিব পৰা নাছিলোঁ। আৰু সেই দুখতেই এদিন মই মোৰ ফ্ৰেণ্ড কৃষ্ণক ফোন কৰিলোঁ। হেল্ল' হেল্ল' ক কি কৈছ? আছোঁ, কি কৰিবি, ঘৰতে এনেই ইফাল সিফাল। তই ওলাই আছোন একেবাৰে পেণ্ট চেণ্ট পিন্ধি, জিন্স টি চাৰ্ট পিন্ধিয়া। কিয় তই? এফালৰ পৰা সংগোৱা না। ঠিক আছে, ৰ অকণমান ৰ গৈ আছোঁ। ক'ত যাবিনো, ক'ত যাবি কচোন? আবে না বে, চুবাই নাথাকিবি, এনেই মাথা চাথা বেয়া আছে, না বে। ৰ মই কাপোৰ পিন্ধি আছোঁ, ৰ। অ' ভাইটি, এটা দিবি। নাই একো নালাগে, পানী বটল এটা দিবি। তই কিবা খাবি নি? তই কি ঘপকে যে আকৌ এইবিলাক। তই কিবা খাবি নি বে? কি মোক নাই মই তই ঘপকে আকৌ মই ভাবিছোঁ ক'ৰবাত যাম বুলি কৈছ, কি ঘপকে ইয়ালৈ লৈ আহিছ? কি মানে, কি হৈছে মানে? মৰিবি নি? লগৰ দুখত অকণমান চাথ দিবলৈ শিকিবি। দুখত তই মানে কি কৰিবলৈ ওলাইছ তই কচোন? এনেই মাথাটো বেয়া কৰি থৈ গ'ল এইজনীয়ে বে। মোৰ এনি টাইম না টোপনি চা ভাই, তই এনেই ধৰ ফুটি গৈছো বে, মই পগলা হৈ গৈছো। এইবিলাক কথা লৈ পেলাই তেনেকে বহাটো এইটো ভাল কথা নহয় ন। এইটো জানো ভাল কথা? এইবোৰতো ময়ো জানো। এইটো খাই পেলাই ঘৰত শুই থাকিম বে, টোপনি চোপনি নাই। আৰে খাই বৈ শুই থাকিম, টেনশ্যনটো নাই তেনেকুৱা কথা নহয় ন। তই এতিয়া সেই এৰি থৈ বেলেগ কি বুজনি দিয়াটো চা, এইটো টাইমত চবেই পায়, বুজাবলৈ চবেই পায়। কিবা যদি ৰাস্তা আছে দেখা ভাই, ৰাস্তা চা, উল্টা পুল্টাটো চবেই বুজাব পাৰে, বেয়া বস্তু নাখাবি। গুচি যোৱাটোক লৈ পেলাই ইমান চিন্তা কৰি নিজকে ধ্বংস কৰা কিবা কাৰণ আছে নেকি? তই মোক কচোন। তাতকে থকা যিজনী তোৰ লগতে আছে সেই তাইক কিয় গুৰুত্ব নিদিয়? কোন আছে বে মোৰ লগত? এতিয়াতো তই আছ বৰ্তমান, তাকো আহিলেও তৌ টেঙাই আছ। কোন আছেনো কচোন? টেঙাই আছ ন। আচ্ছা মোক কচোন, তই ৰশ্মি কোন হয় তোৰ? ৰশ্মি কোন হয় তয়ো জানো, ভাল লগৰ হয় বে। তাই মোক ভাল কিবা আৰু বুলি ভাবে আৰু। আচ্ছা ভাল লগৰ হয়। তই কেতিয়াবা ভাবনে বাৰু, তাই যে তোৰ লগত চব কথা শ্বেয়াৰ কৰে, ধৰ কিবা ক'বলৈ যাবলগীয়া হ'লে বা কিবা এটা কৰিবলগীয়া হ'লে তোৰ পৰা যে পাৰ্মিশ্যন লয়, কি কাৰণে লয় বুলি ভাব? তই কেতিয়াবা চিন্তা কৰনে কথাবিলাক? এইটো চিন্তা কৰিবলৈ কি আছে? তৌতো ক'বলৈ গ'লে মোক কৈ থৈ যা কি মই তোক ভাল পাওঁ নিবে, প্ৰেম হৈছে নি তোৰ? জমাই থাক দেই, তই জমাই থাক তই ভাবিছাচোন। ইয়াতনো কি ভাবিব লগা আছে বে? তাই আগৰপৰাই তেনেকৈ থাকে, লাগি থাকে, কিনো জানো কি ভাবিবলগীয়া হয়। তাই তোক মনে মনে বহুত ভাল পায়। কি কওঁ আকৌ বে, আকৌ নতুন চেপ্টাৰ এটা মোৰ সময় টেনশ্যন দি নিদিবি বে। নতুন চেপ্টাৰ নহয়, তই মানে উপজাচি তাইতো তোক কেতিয়াও তেনেকুৱা হেৰিও নাই কৰা, কিন্তু তই ভালকৈ যদি এবাৰ মানে নিজৰ লগত ভালকৈ যদি অকণমান সময় কথা পাতি চাবিচোন তই, তেতিয়া তই কথাখিনি বুজি পাবি চাগে। কাৰণ মইতো তেনেকুৱা একো দেখা নাই যে তই ধৰ কিবা এটা হৈ যোৱা, কোনোবাই এৰি থৈ যোৱা কাৰোবাৰ কাৰণে কথা ভাবি পেলাই তই ধৰ এনেকৈ নিজকে ধ্বংস কৰি পেলাবাতো, সেইটোতো কোনো লজিকেল কথা নহয় ন দোস্ত। ধ্বংস পাব নহয় তো আল্টিমেটলি যিটো কথা ক'লি মই আগতে বেছিকৈ খাম, এতিয়া মই পগলা হৈ যাম এতিয়া ভাবি এইবোৰ।
হ'ব দে মই তই এতিয়া তই মনে মনে থাক মই ভাবিমগৈ ঘৰত তোক জনামতো দেহা দেই থৈছোঁ আপোনাৰ লগত কথা ইমান আৰম্ভ কৰোঁ মই তই চাই থাকোঁ মোৰ দেই আৰু কে নাথাকিবি ভাই হ'ব দে আগলৈ তেওঁ লিখিছে পাহিবা মই সেইদিনা ঘৰত আহি বহুত ভাবিলোঁ কৃষ্ণৰ কথাত বিলিভ কৰিব পৰা নাছিলোঁ সঁচা বুলি কিন্তু পাহিবা মোৰ মনটো এটা কথাই বাৰে বাৰে আমনি কৰি আছিল যে তাই মোক কি হিচাপতনো ইমান ভাল পায় মোক যে সকলো কয় সকলো কৰাৰ আগতে মোক সোধে এনি টাইম মোৰ লগতে কথা পাতিব বিচাৰে মোৰ বহুত কেয়াৰ লয় কিয় মই একো ভাবি পোৱা নাছিলোঁ কিন্তু কৃষ্ণই কোৱাৰ পিছত কথাখিনি অকণমান গুৰুত্ব সহকাৰে ল'লোঁ তাৰে পিছদিনা মই তাইক লগ পালোঁ কথাৰ মাজে মাজে তাইৰ লগত কথাটো উলিয়ালোঁ আজি যে কি জমনি হ'ল নহয় স্কুলত ডিম্পল দা কেনেকুৱা জমিছে আজি স্কুলত কি বা ইমান ডাঙৰ জমনিটো হ'ল তোৰ এই শুনা না কি হ'ল আজি আমাৰ ক্লাছৰে ল'ৰা আৰু আহি পেলাই মোক প্ৰপ'জ কৰিছে দেই একদম বেলেগ একদম লেটাৰ চেটাৰ দি প্ৰপ'জ মাৰিছে মই একো আনচাৰ দিয়া নাই চ' অভিয়াছলি মই তোমাক সুধিম মই কি কৰোঁ তোৰ প্ৰপ'জ কৰিছে বেলেগে মই কি কৰিম তাৰ মাজত তই কচোন আৰে মই তোমাক চব কথা সুধো ন সেইকাৰণে সুধিছোঁ কি কৰাটো ভাল হ'ব মানে কি বুলি ক'ম কৈ দিবি আকৌ মোৰ বয়ফ্ৰেণ্ড আছে বুলি কৈ দিবি মোৰ বয়ফ্ৰেণ্ড নাই তোৰ কাৰোবাৰ বয়ফ্ৰেণ্ড থাকিলে বেলেগ বয়ফ্ৰেণ্ড একচেপ্ট কৰে নেকি মোৰ বয়ফ্ৰেণ্ড নাই ডিম্পল দা মোৰ ক'ত বয়ফ্ৰেণ্ড আছে আৰু আৰু তই কি মোক ভাল নাপাৱ কি তই কি মোক ভাল নাপাৱ তোমাক কোনোবাই কিবা ক'লে নেকি ডিম্পল দা তোক মই কি সুধিছোঁ তই মোক ভাল পাৱ নাপাৱ তোক পাওঁ তোক কোৱা নাই কেলে তই কেতিয়া ক'ম তোমাৰ এক্সৰ পৰা তুমি সময় পালেহে মই তোমাক মোৰ মনৰ কথা ক'ম চা তই জানই কিমান ভাল পাইছিলোঁ চব তোৰ আগত কৈছোঁৱে গোটেইখিনি কথা কৈছোঁৱে এই বস্তুটোৰ পৰা মই ওলাই আহিব পৰা নাই আৰু তই চব জানি শুনিও মোক কিয় ভাল পাইছ বে মই সেইটো বুজি পোৱা নাই মই বিশ্বাস কৰোঁ মই ফিলেই কৰিব পৰা নাই মোক এনে কৃষ্ণৰ কথাখিনি কওঁতেহে তোৰ কথা কওঁতেহে মই ভাবি চাওঁতে হয় যেন লাগিলে কিন্তু কেলৈ ভাল পাইছ কি কথা নাজানো তই ময়ো নাজানো মই তোক ভাল পাওঁ নে নাপাওঁ কিন্তু মই এইটো বুজি পোৱা নাই তই মোক কেলৈ ভাল পাওঁ আৰু কি হ'ব তোক কি ক'ম একো বুজি পোৱা নাই কিন্তু চা মই ওলাই আহিব পৰা নাই মই পাগল হৈ গৈছোঁ মই জানো আৰু তুমি টেনশ্যন ল'ব নালাগে ডিম্পল দা মই চব জানাৰ পিছত মই তোমাক ভাল পাইছোঁ গতিকে মই তোমাৰ পৰা একো এক্সপেক্টেশ্যনছ মই একো তোমাৰ পৰা বিচৰা নাই বাছ তুমি মানুহটো ঠিকে থাকা সেইটোৱে মই বিচাৰিছোঁ তুমি তোমাৰ তই জানো মোৰ লগত ভালকৈ থাকিব পাৰিবি সেইটো তুমি বাদ দিয়াচোন সেইটো তুমি টেনশ্যন ল'ব নালাগে মই যেনেকৈ আছোঁ মই সুখত আছোঁ তুমি বাছ কেতিয়াবা যদি তোমাৰ মোৰ প্ৰতি ফিলিংছ আহে বা তুমি যদি কেতিয়াবা মোক ভাল পাবলৈ পাৰা আশা কৰিম যে তুমি মোক একদম মনেৰে আঁকোৱালি ল'বা সেইদিনাখন আৰু তোমাৰ এক্সক পাহৰিবা বাট এতিয়া তোমাক মই পাহৰিবলৈ কোৱাও নাই পাহৰিব পাৰিলে যিদিনা পাৰিবা সেইদিনা মোক আঁকোৱালি ল'বা বুলি বাট চাম বাট এতিয়া তুমি টেনশ্যনে নল'বা মোক দুদিনমান টাইম দে মোক এইটোৰ পৰা ওলাই আহিবলৈ দে যাতে তোৰ লগত থকাৰ সময়ত মই যাতে আকৌ বেলেগ চিন্তাই মোৰ মনত হেঁচা মাৰি নধৰে মোক একেবাৰে আঁতৰি আহিব দে ৰ'ব পাৰিবি নেকি অলপ দিন মোৰ কাৰণে কাৰণ তই মোক যেনেকৈ চব কথা জানিও ভাল পাইছ তাৰ বিপৰীতে মই তোৰ লগত ৰিলেশ্যনত সোমাই আকৌ উল্টা পুল্টা চিন্তা হয় এইটো পাপ হ'ব এইটো মই সেইটো কৰিব একদম আকৌ বিচৰা নাই মই ভুগিছোঁ যিটো মই তই ভোগাটো একদম বিচৰা নাই সেই অকণমান তই মোক অকণমান স্থিৰ হ'ব দে মানুহটো তুমি টেনশ্যনে নল'বা তুমি তোমাৰ টাইম লোৱা মোৰ যাবলগীয়া থাকিলে মই কেতিয়াবাতে গুচি গ'লোঁ হয় মই আছোৱে আৰু এনেও মই ৰৈ খুব ভাল পাওঁ হ'ব দে মোৰ এতিয়া তোৰ ওচৰত ৰ'বলৈ লাজ লাগিছে মই যাওঁতে অ'কে বাই পাহিবা মই তাইক ভাল পাওঁ বুলি কৈছোঁ যদিও মনত সহজে বুজাব পৰা নাছিলোঁ এক্সৰ কথা সম্পূৰ্ণকৈ পাহৰিব পৰা নাছিলোঁ এইখিনিতে এটা কথা চবকে ক'ব বিচাৰিম যদি আপোনাৰ ব্ৰেকআপ হয় সেই ব্ৰেকআপৰ পৰা ওলাবৰ কাৰণে আপুনি বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাই নল'ব কাৰণ সেইটোক আচলতে আপুনি আগৰ কথাবোৰ পাহৰিবৰ কাৰণে কাৰোবাৰ পৰা আপোনাক চিম্পেথি লাগে এম্পেথি লাগে এটেনশ্যন লাগে আৰু সেই ইম'শ্যনতে যদি আপুনি তেওঁক য়েছ বুলি কৈ দিয়ে বা তেওঁৰ লগত এটা ৰিলেশ্যনশ্বিপত সোমাই যায় তেতিয়া আচলতে ভুল হয় কাৰণ যেতিয়া আপুনি অভাৰকাম কৰিব যেতিয়া আপোনাৰ আগৰ কথাবোৰ পাহৰিব বা আপোনাৰ মনটো যেতিয়া হিল হ'ব বা ঠিক হ'ব তেতিয়া হয়তো আপুনি ৰিয়েলাইজ কৰিব যে যাৰ লগত বৰ্তমান মই আছোঁ মইতো তেওঁক ভালেই নাপাওঁ চ'
কেতিয়াও ৰিলেশ্যনশ্বিপৰ পৰা ওলাই আৰু এটা ৰিলেশ্যনশ্বিপত সোমাই নাযাব অলপ হ'লেও সময় ল'ব নিজকে অকণমান হিল কৰক টাইম লওক আৰু তাৰপিছত বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাব আগলৈ যে লিখিছে পাহিবা এনেকৈ 3 মাহমান পাৰ হ'ল তাই মোক বহুত মৰম কৰে মোৰ সকলো কথা শুনে তাই সকলোতকৈ বেছি সময় মোৰ লগতেই কটাব বিচাৰে মোৰ কেয়াৰো লয় এইবিলাকে পাহিবা মোক সকলো পাহৰাই তাইৰ প্ৰেমত পেলালে মই তাইক সঁচাই বহুত ভাল পাই পেলালোঁ আৰু মই মোৰ অতীতক সম্পূৰ্ণৰূপে পাহৰি পেলালোঁ পাহিবা এদিন আমি মন্দিৰত ফুৰিবলৈ গৈছিলোঁ সেইদিনা আছিলে সৰস্বতী পূজা আমি অলপ কথা পাতিলোঁ আৰু তাৰপিছত আমি কলেজলৈ গ'লোঁ বাপৰে নভাবা ছোৱালীবিলাকেও আজি চাদৰ মেখেলা পিন্ধি আহিছে মই যে ভবাই নাছিলোঁ তাই যে তেনেকৈ চাদৰ মেখেলা পিন্ধিব পাৰিব মজা লাগিছে কিন্তু তাইক ছোৱালী চাই আছ নহয় মানে আমাৰ ক্লাছৰ কেইজনী মই ইমান উস্তাদি মানে তাহাঁতে মানে মেখেলা চাদৰ পিন্ধিব বুলি মই ভবাই নাছিলোঁ এনি টাইম মানে খালি চাদৰ মেখেলা যে চম্ভালিবই নোৱাৰোঁ এনেকৈ কয় ন আজি পিন্ধি আহিছে মই বোলো বা বেলেগ চম্বলা মানুহ বিচাৰিবলৈ দেখাবলৈ কাৰণে আহিছে অঁ সেইটো হ'ব পাৰে এটা কথা কচোন তই কেতিয়াবা আকৌ আগৰজনী নিচিনা এৰি থৈ যাবি নি হে তুমি কি মোক তেনেকুৱা ছোৱালী বুলি ভাবা নেকি ভবা নাই তাইকোতো ভবা নাছিলোঁ ন এনেকুৱা হ'ব বুলি চোৱা ডিম্পল দা মই জানো তুমি বহুত বেছি ঝটকা এটা খাইছা সেই ৰিলেশ্যনশ্বিপটিৰ পৰা মই জানো মই বুজিও পাওঁ মই চব দেখিছোঁ শুনিছোঁ আৰু মই হয়তো সিমানখিনি তোমাক এচিয়ৰেঞ্চ বা তোমাক বিশ্বাস দিব পৰা নাই যে মই তেনেকুৱা ছোৱালী নহয় কিন্তু তুমি মোক যিমান সময় দিবা সিমান তুমি মোক বুজি পাবা যে মই তেনেকুৱা নহয় তাই কেনেকুৱা হয় মই নাজানো কিন্তু মই তেনেকুৱা নহয় সিমানখিনি মোক বিশ্বাসটো দিয়া সিমানখিনি মোৰ ওপৰত বিশ্বাসটো ৰাখা নিজকে হ'ব বেছিতো ক'ব নালাগে হ'ব বুজি পাইছোঁ চাবি আকৌ মই লাহে লাহে প্ৰেমত পৰিবলৈ ধৰিছোঁ এবাৰ পৰি যোৱাৰ পাছত আকৌ তই মৰি যাবি খেলি মেলি কৰিলে ভুকুৱাই মাৰিম আকৌ মই তুমি পৰাচোন মই ধৰিম নহয় তোমাক মাটিত পৰিবলৈ নিদিওঁ মই ভোক লাগিছে মস্ত ই কৃষ্ণ দা ক'ত গ'ল এইটো আমালৈ চাই হাঁহি আছে ছাৰ ঐ তহঁতি কি লেকচাৰ মাৰি থাকিবি নে কি গৈছোঁ জলদি অঁ বোলা इसी बात पे एक खिचड़ी खा देते हैं थोड़ा सा खा देते हैं चलिए আৰু ভোকো লাগিছে পাহিবা পিছদিনাৰ পৰা আমাৰ ৰিলেশ্যনশ্বিপ ফুল ফ্লেজেডলি চলিব ধৰিলে আমাৰ এনেকৈ এবছৰ পাৰ হৈ গ'ল সৰু সৰু কথাত আমাৰ কাজিয়া লাগে বাট আকৌ ঠিকো হৈ যায় তাইয়ে বেছি মোক চৰি কয় আৰু মই তাইৰ চৰিক ৰেচপেক্ট কৰোঁ আমি এইটোৱে সিটোক বহুত মৰম কৰোঁ আৰু এনেকৈ আমাৰ মাজত সুখ দুখেৰে ৰিলেশ্যনশ্বিপটি আগুৱাই গৈ থাকিলে চ' ডিম্পলে ৰশ্মিৰ কথাটো ৰিয়েলাইজ কৰিলে যে ৰশ্মিয়ে তেওঁক বহুত বেছি ভাল পায় এণ্ড হি গেভ এ কমিটমেণ্ট টু ৰশ্মি আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক আগলৈ তেওঁ লিখিছে পাহিবা 2017ৰ 2 ফেব্ৰুৱাৰী তাইৰ ভালপোৱাৰ পিছত মোৰ এয়া প্ৰথম বাৰ্থডে তাইৰ সৈতে সেইদিনা তাইৰ বাৰ্থডে খাবলৈ তাইৰ ঘৰলৈকো গ'লোঁ তাইক গিফ্ট হিচাপে এটা ৰিং দি আহিছিলোঁ আবেলি তাই মোক ফোন কৰিলে কি হ'লে ফুফুকাই আছে একো নোকোৱা মানে এনেকুৱা মানে নহয় মানে এনেকুৱা ভাল লাগিল নে বেয়া লাগিলে সেইটো কোৱা মই জানো ভাল লাগিল মানে ইছৰা মোৰ হাতত আৰু বেছি ভাল লাগিছে সেইটো দেখাত আৰু সেইটো সদায় হাততে থকাটো বিচাৰো হা তুমি মানে আঙুঠি পিন্ধাই দিলা মোক এতিয়া বিয়াখন পাতিলেই হ'ল দেখোন মই পিন্ধোৱা নাই তোমাক পিন্ধিবলৈ দিছে আৰু যিদিনাখন নাথাকিব ন হাতত মই সেইদিনাখনে গম পাম তুমি নাই তাৰমানে মোৰ লগত যোনদিনাখন মোৰ আঙুলি কাট খাব সেইদিনা এই আঙুঠিটো নাথাকিব ডিম্পল দা তুমি ফূৰ্তি লাগিছে মই যে তোক তুমি ওলাই গৈছে আজি ভাবিছো এটা কাম কৰো নেকি ডিম্পল দা কি আজি নপঢ়ো নেকি মোৰ তোজা তো পঢ়াত মন দে যা নহয় আজি হেপী বাৰ্থডে বুলি নপঢ়িবও পাৰি ন হেপী বাৰ্থডে টু ইউ ওৱান্স এগেইন বে জীৱনত প্ৰতি বছৰে বাৰ্থডে আহিব কিন্তু এক্সাম পতলা হ'লে মোৰ দুখ লাগিব চবতকে মোৰ যদি ভাল পোৱা পঢ়া শুনাত মন এইটো কথা ক'ব নালাগিছিলে এঘণ্টা পঢ়া এটা অ'কে ঠিক আছে বাই বাই পাহিবা ঠিক ফোনটোত হ'বলৈ লওঁতে ঘপককৈ কোনোবাই ফোনটো ল'লে আৰু সেইফালৰ পৰা মোক বহুত গালি দিলে
সেয়া তাইৰ বায়েক আছিলে বাইদেৱে বহুত কথা ক'লে কিবা কিবি পঢ়াৰ সময় এইবোৰ কৰিব নালাগে আগলৈ ফোন নকৰিবা এনেকুৱা বহুতো ধৰণৰ কথা শুনালে আৰু ফোনটো কাটি দিলে সেইদিনা মোৰ মনটো বহুত বেয়া লাগিলে পাহিবা ৰাতি সেইদিনা মই শুবই নোৱাৰিলোঁ তাইৰ কথাকে ভাবি থাকিলোঁ তাইৰ বা ঘৰত কি পৰিস্থিতি চ' ডিম্পল আৰু ৰশ্মিৰ কথা ৰশ্মিৰ ঘৰত গম পালে এণ্ড এতিয়া আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক আগলৈ তেওঁ লিখিছে পাহিবা দুদিন পিছত তাইক লগ পাই সোধাত তাই ক'লে যে তাইৰ ঘৰত বহুত বেছি তাইক গালি পাৰিছে কিন্তু তাই মোক এৰি থাকিব নোৱাৰে ময়ো তাইক এৰি থাকিব নোৱাৰোঁ বুলিয়ে ক'লোঁ আৰু তেনেকৈ আমি মনে মনে আমাৰ ৰিলেশ্যনশ্বিপটি চলাম বুলিয়ে ভাবিলোঁ পাহিবা আমি প্ৰব্লেমৰ মাজেৰে মনে মনে আমি আমাৰ সম্পৰ্ক আগুৱাই লৈ গৈ থাকিলোঁ এনেকৈ বহুত দিন যোৱাৰ পিছত হঠাৎ আমি এদিন এঠাইত ফুৰিবলৈ গ'লোঁ সেইদিনা আকৌ তাইৰ ঘৰৰ মানুহে দেখা পালে আৰু আমাৰ সম্পৰ্কৰ কথা আকৌ গম পালে তাইক সেইদিনা ঘৰত বহুত গালি পাৰিলে আৰু ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিলে তাইক মই লগ নোপোৱা হৈ গ'লোঁ ফোনো অফ পোৱা হ'লোঁ আমাৰ সম্পৰ্কৰ মাজত যেন এখন ডাঙৰ পাহাৰ থিয় হৈ পৰিলে মই বহুত দুখত পৰিলোঁ তাই বা মোক পাহৰিয়ে গ'ল নেকি এনেকুৱা ধৰণৰ ভাৱ মোৰ মনলৈ আহিব ধৰিলে আৰু এনেকৈ 2 মাহ পাৰ হৈ গ'ল পাহিবা না তাইক লগ পাইছোঁ না তাইৰ সৈতে কথা পাতিছোঁ না তাইক দেখা পাইছোঁ চ' তেওঁলোকৰ ৰিলেশ্যনশ্বিপত আকৌ প্ৰব্লেম আহিলে ঘৰৰ পৰা লুকাই লুকাই তেওঁলোকে যদিও ৰিলেশ্যনশ্বিপ আগুৱাই লৈ গৈ আছিলে আনফৰ্চুনেটলি আকৌ ঘৰত গম পালে আৰু এইবাৰ বেছি ষ্ট্ৰিক্ট হৈ পৰিলে চ' এয়াই বাৰু শেষ নেকি জানিবলৈ অকণমান অপেক্ষা কৰক আগলৈ তেওঁ লিখিছে হঠাৎ এদিন গধূলি কৃষ্ণই মোক ফোন কৰিলে হেল্ল' হেল্ল' অঁ হেল্ল' কি কৰিছ কিডালনো কৰিবি এনেই ঘৰতে পঢ়ি আছোঁ ঘৰতে অঁ কি কৈছে হেৰি শুনচোন তই আছোঁ মই ঘৰতে আছোঁ হেৰি তোৰ কি ৰশ্মিৰ লগত ব্ৰেকআপ হ'ল নি মোৰ জীৱনততো আৰু ভাল কি হ'ব মোৰ ফালৰ পৰাতো ভাই একো বেকআপ চেকআপ হোৱা নাই 2 মাহ হ'ল বে না দেখিছোঁ না ফোন এটা পাইছোঁ না ফোন কৰিলে পাওঁ একো খবৰ নাপাওঁ মাথাটো যে বেয়া হৈ গৈছে কিবা চেপ্টাৰটোৱে মোৰ বৌ লগা হৈ গৈছে বে অঁ মই মাজতে ৰশ্মিক লগ পাইছিলোঁ তেতিয়া সেইকাৰণে বোলো তোক সোধোঁ কথাটো কি হ'ল কি নহ'ল বোলো তই কেতিয়া লগ পাইছিলি বে তাক অঁ হ'ল কেইদিনমান লগ পোৱা আচ্ছা শুন না তই কি ক'লে তাই কি ক'লে তোক তাইও মোক সেই একেটা কথাকে ক'লে তই যেনেকৈ কৈছ সেই তেনেকেই কৈছে বাৰু সেইবোৰ তই কথা এটা শুনচোন তই হেৰি মোৰ তালৈ আহিব পাৰিবি এতিয়া এপাক আহ না জল্দি এতিয়া আহিব লাগিব বেলা লাগিছে বে মন চন যোৱা নাই বে কি হ'ল ক না এই নহয় আহ না আছে অলপ কথা আছে মানে ৰশ্মি মোৰ লগতে আছে এতিয়া কি কওঁ বে ক'ত পালি তাই মোৰ ঘৰতে বহি আছে অঁ আহিলে তাই আহিছিলে জাষ্ট অকণমান আগতে ৰ আজি তই দে মই জেগাত পাই গৈছে গৈ আছো এতিয়াই গৈ আছো ৰখাই থাকি যাব নিদিবি বম পলাই দিয়ে বে একদম যাব ঠিক আছে পাহিবা মই দৌৰ মাৰি কৃষ্ণহঁতৰ ঘৰত সোমালোগৈ আৰু তাইক দেখিলোঁ প্ৰথমতেই মই তাইৰ হাতখন চাইছোঁ ৰিংটো আছেনে নাই তাইৰ ৰিংটো পিন্ধি আছে তাইক দেখি মই কি কৰোঁ কি নকৰোঁ হৈ পৰিছিলোঁ আৰু একো গম নোপোৱাকৈ মই তাইক একদম সাৱটি ধৰিছিলোঁ চ' বহুত মাহৰ পিছত ডিম্পলে ৰশ্মিক লগ পাইছে আৰু তাকো কৃষ্ণৰ ঘৰত চ' হোৱাট আৰ ফ্ৰেণ্ডছ ফৰ এনেকুৱা ফ্ৰেণ্ড থাকিলে আৰু লাইফত কি লাগে ৰাইট চ' ডিম্পল আৰু ৰশ্মিৰ 2 মাহৰ পিছৰ কথোপকথন কি হ'ব জানিবলৈ অকণমান অপেক্ষা কৰিবলৈ তেওঁ লিখিছে অকণমান সময় পিছত মই তাইলৈ চালোঁ আৰু তাইৰ সৈতে কথা পাতিলোঁ ইমান দাঢ়ি যে গোটেইখন দেৱদাসটো টাইপ হৈ গৈছা দেখিবলৈ তই বৰ ধুনীয়া হৈ আছ মোক এইটোৱে বৰ ধুনীয়া লাগিছে তোক গম পাইছা ন সঁচাকৈ ধুনীয়া লাগিছে দে ইমান ভাল লাগিব বুলি ভবাই নাছিলোঁ তোক তোমাক কোনে ক'লে মই তোমাক এৰিছোঁ তুমি কেতিয়া মোক ধৰিবলৈ আহিছা তুমি কেতিয়া মোক ফোন কৰিছা তুমি কেতিয়া মোক খবৰ লৈছা চা মাথাটো বেয়া নকৰিবি বে তোৰ ফোন নালাগে তোৰ ঘৰৰ ফোন নালাগে তোক না মই যাব পাৰোঁ না তই ঘৰৰ পৰা ওলাব পাৰ তোক লগ পোৱা অপশ্যনটো মোক কচোন বুজাই এটা তেনেকেনো কেলে কৈছা ঘৰৰ মানুহে মোক সোমাই থৈ দিছে ৰিলেশ্যনটোৰ কথা গম পোৱা কাৰণেহে হেৰি কৰিছে সেইটো কাৰণেতো এইটো নহয় যে মই তোমাক এৰি দিম আৰু চোৱা হাতত এতিয়াও আঙুঠিটো আছে দেখি ভাল লাগিলে নথকাটো মৰিলিহেঁতেন তই কিন্তু তোমাৰ ঘৰতো মোক একচেপ্ট নকৰে ন তোক কোনে ক'লে মোৰ ঘৰত একচেপ্ট মই জানো একচেপ্ট নকৰে তোৰ ঘৰত মোৰ ঘৰত একচেপ্ট কৰিব মোক এইটোৱে কৈছে এতিয়া পঢ়াৰ সময় পঢ়ি লোৱা তাৰ জব হ'বলৈ দিয়া তাৰ পিছৰ কথা পিছত তাৰ মানে লাষ্টত
মানিব কিন্তু তোমাৰ ঘৰতো একচেপ্ট নকৰে তোমাক মোৰ ঘৰটো সেইটোৱে মই ল'ৰা মোৰ কথা মই এষ্টাব্লিছ দেখাব লাগে এষ্টাব্লিছৰ পাছত মোৰ কথা এনেও মানিব তোৰ ঘৰ তই চম্ভাল মোৰ ঘৰ মই চম্ভালিছোঁ খালি এনেকৈ গায়ব হৈ দিয়ে কাৰোবাৰ নকৰিবি চা আগতে কৰি লৈছিলোঁ একদম মাথা চাথা বেয়া নকৰিবি আগতে কৰি লৈছিলোঁ মোৰ ভাই এইবোৰ যদি ভাবিছ ন তো ভুল ভাবিছ ভাই মই আগতে মোৰ ঘৰ মই চম্ভালিম তোমাৰ ঘৰ তুমি চম্ভালিবা আৰু তোমাক মই চম্ভালিম কোৱাটো বহুত সহজ 2 মাহ কোনে চম্ভালিলে অকলেতো আছিলোঁ ন অহ মোৰ ফোন চোন বন্ধ কৰি দিয়াৰ কাৰণেহে এতিয়া মই ঘৰত গৈ চব ঠিক কৰি ল'ম চাই থাকা আৰু তাৰপিছত এনেকুৱা তোমাক কামোৰ দিম নহয় তুমি নিজে অতিষ্ঠ হৈ ক'বা যে হে প্ৰভু অকণমান মোক শান্তি দে জিৰাবলৈ দে অলপ আঁতৰ এনেকৈ হ'ব ক'বা দে তোৰ কামোৰ পেলাই মোৰ বাট চাই দে কৃষ্ণ মাৰিছে এতিয়া 2 মাহৰ পিছত তুমি এনেকৈ কথা পাতিবা মোৰ লগত ভালকৈ কথাও নাপাতা কৃষ্ণ মাৰিছে চাই দে চ' ডিম্পলে ৰশ্মিক এচিয়ৰেঞ্চ দিছে যে ঘৰত ৰিলেশ্যনশ্বিপটি একচেপ্ট কৰিব আৰু সময়ৰ লগত হয়তো একচেপ্ট কৰিব এতিয়া আৰু কিছু কথা লিখিছে আমি গম পাম একচেপ্ট কৰে নে নকৰে যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আগলৈ তাই লিখিছে পাহিবা BA কমপ্লিট কৰি গুৱাহাটীত এটা জব পালোঁ আমাৰ সম্পৰ্ক শেষ নকৰি আগুৱাই গৈ থাকিলে পাহিবা আজি 3 বছৰ পাৰ হ'ল আমাৰ ভাল পোৱা আমি এতিয়া বহুত সুখী আমাৰ কথা সকলোৱে গম পালে একো কাৰো প্ৰব্লেমো নাই চ' আমি ধুনীয়াকৈ আমাৰ ৰিলেশ্যনশ্বিপ আগুৱাই লৈ গৈ আছিলোঁ পাহিবা আমি এতিয়া বহুত সুখী তাই মোক বহুত মৰম কৰে ময়ো তাইক বহুত মৰম কৰোঁ তাই মোৰ সকলো কথা শুনে এয়াই আমাৰ লাভ ষ্টৰী পাহিবা আপোনাৰ জৰিয়তে তাইক মই ক'ব বিচাৰোঁ যে যাতে তাই সদায় মোৰ লগত এনেকৈ থাকে আৰু সৰু সৰু কথা কিছুমানত খং কৰি যাতে নাথাকে তাইক মই বহুত ভাল পাওঁ আৰু তাইৰ সৈতে গোটেই জীৱনটো মই থাকিব বিচাৰোঁ এয়াই আছিলে মোৰ লাভ ষ্টৰী পাহিবা শেষত আপোনালৈ ধন্যবাদ থাকিলে থেংক ইউ ছ' মাছ ডিম্পল তুমি তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা এণ্ড আশা কৰোঁ তোমাৰ আৰু ৰশ্মিৰ এই মৰম লগা লাভ ষ্টৰীতে এনেকৈ যাতে কণ্টিনিউ হৈ থাকে আৰু দুয়োটাৰে মাজত আণ্ডাৰষ্টেণ্ডিং আৰু মৰম ভালপোৱা ট্ৰাষ্ট যাতে থাকে সেইটোৱে কামনা কৰিলোঁ উইচ ইউ অল আ ভেৰি ভেৰি বিউটিফুল লাভ লাইফ আহেড বেলেগ আছিলে আজি লাভ ষ্টৰী তুমি মাথো মোৰ হোৱা মই তোমাৰ হ'ম আৰু এতিয়া বিদায় লৈছোঁ